আসসালামু আলাইকুম। নিশ্চয় আজি আমাৰ গাঁৱৰ আজি আনন্দৰ পৰিৱেশ। আমি উজাগাঁৱৰ ২ নং ৱাৰ্ডৰ সকলো ৰাইজ একত্ৰিত হৈ আমাৰ ইলাহী জামে মছজিদখন আজি নিৰ্মাণ কৰিবলৈ আমি লাই খুঁটা স্থাপন কৰিবলৈ মনস্থ কৰিছোঁ। আমি সদায় আমাৰ মুছলমান ৰাইজৰ পৰা সহায় সহযোগিতা কামনা কৰিছোঁ। এইখন মছজিদ 1949 চনতে স্থাপিত হৈছিল, আমাৰ পূৰ্বপুৰুষসকলে স্থাপন কৰিছিল। আমি আজি পূৰ্বৰ মছজিদখন শ্বহীদ কৰি আমি বিল্ডিং কৰিবলৈ মনস্থ কৰিছোঁ। ছাদ ঢালাই কৰিম, আজি আমাৰ খুঁটা স্থাপন কৰা হ'ব। সেয়ে আমি সমূহ ৰাইজৰ পৰা সহায় সহযোগিতা আৰু আমাৰ স্থানীয় সকলো ৰাইজৰ পৰা সহায় সহযোগিতা কামনা কৰিছোঁ। আমাৰ আলিম ওলামাসকল আহিছে। আমি আজি আমাৰ যিটো খুঁটা স্থাপন হ'ব, আপোনালোকক আমি দেখাবলৈ পাব যে আমাৰ যিখিনি বস্তু বাহিনী আহি পাইছে। আমি এক আনন্দৰ পৰিৱেশ, এক উৎসৱৰ পৰিৱেশ। আমি সকলোৱে আনন্দিত উৎফুল্লিত। আমাৰ মছজিদখনো বিল্ডিং হ'ব। নিশ্চয়কৈ ক'ব লাগিব, আজিৰ এই বিল্ডিংখনত বিশেষকৈ যুৱ সমাজ বহুতকৈ আগ্ৰহী, তেওঁলোকে ইচ্ছুক, তেওঁলোকৰ নেতৃত্বতে হৈ আছে। আমাৰ মুৰব্বী সমাজেও আছে। মই বিশেষকৈ আমাৰ অঞ্চলৰ যুৱকখিনিক মই আহ্বান আৰু ধন্যবাদ জনাম, তেওঁলোকৰ নেতৃত্বতে হৈ আছে। মই সমূহ অসমৰ ধৰ্মপ্ৰাণ মুছলমানৰ এটাই আহ্বান জনাম যে আপোনালোকে সকলোৱে আমাৰ এই মছজিদৰ ফালে অলপ সহায় সহযোগিতা আগবঢ়াওক, যাতে আমি সকলোৱে আমাৰ মছজিদখন নিৰ্মাণ কৰিব পাৰোঁ। तो ये तो गाली बोलते हैं